নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যন টিপছ এণ্ড ট্ৰিক্স বাই সুচেন্দ্ৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত মই তোমালোকক জীৱন প্ৰক্ৰিয়াৰ প্ৰথম অংশ আগবঢ়াইছিলোঁ। তাতে মই তোমালোকক জীৱন প্ৰক্ৰিয়াৰ বিষয়ে জীৱন প্ৰক্ৰিয়াত কি কি পৰে তাৰ বিষয়ে মই তোমালোকক অৱগত কৰিছিলোঁ। আজি ইয়াৰে পৰিপুষ্টি অংশৰ কিছু মই ক'বলৈ ওলাইছোঁ যে পৰিপুষ্টি মানে কি আছিল। পৰিপুষ্টি আছিলে কি যে জীৱই যি প্ৰক্ৰিয়াৰ দ্বাৰা আহাৰ গ্ৰহণ, পাচন, শোষণ আদিৰ জৰিয়তে পুষ্টি লাভ কৰে সেই প্ৰক্ৰিয়াটোক আমি পৰিপুষ্টি বুলি কৈছিলোঁ। আৰু প্ৰাণী আৰু উদ্ভিদ উভয়ৰে খাদ্যৰ জৰিয়তে পৰিপুষ্টি লাভ কৰে। এতিয়া কথা হ'ল যে ভিন্ন প্ৰকাৰৰ জীৱৰ খাদ্য আহৰণ প্ৰক্ৰিয়া কিন্তু ভিন্ন ভিন্ন। আমি জানো যে ভিন্ন প্ৰকাৰৰ জীৱৰ ভিন্ন ভিন্ন প্ৰক্ৰিয়াৰে খাদ্য আহৰণ কৰে। এটা এমিবাই যিদৰে খাদ্য আহৰণ কৰিব, এটা গৰু আৰু ছাগলী একেই হ'ব, বা মানুহ এজনে বা আমি কিদৰে খাদ্য আহৰণ কৰিম, পক্ষীৰ খাদ্য আহৰণ প্ৰক্ৰিয়া বেলেগ বেলেগ, মাছৰ খাদ্য আহৰণ প্ৰক্ৰিয়া বেলেগ বেলেগ, এইবিলাকৰ খাদ্য আহৰণ প্ৰক্ৰিয়া বেলেগ বেলেগ। কিন্তু খাদ্য আহৰণ প্ৰক্ৰিয়াৰ পৰা খাদ্য আহৰণ কৰি তাৰ পৰা কিন্তু পুষ্টি লাভ, পৰিপুষ্টি বা পুষ্টি লাভ কৰি তাৰ কিন্তু দেহত কাম কিন্তু একেখিনিয়ে কৰে, সকলোকে শক্তি যোগায়। এতিয়া এই পৰিপুষ্টিক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে স্বপোষিত পুষ্টি বা পৰিপুষ্টি আৰু এটা হৈছে পৰপোষিত পৰিপুষ্টি। স্বপোষিত পৰিপুষ্টি বুলি ক'লে আমি কোনবিলাকে কৰিব পাৰে বুলি ভাবোঁ যে তাত আমি স্বপোষিত নিজে নিজে যিবিলাকে কৰিব পাৰে, যেনে সেউজীয়া উদ্ভিদবিলাক পৰিব আৰু কিছুমান বেক্টেৰিয়া ইয়াত পৰে। আৰু পৰপোষিত পুষ্টিত ভেঁকুৰবিলাক পৰিব আৰু সকলো প্ৰাণীয়েই পৰপোষিত পুষ্টিৰ ভিতৰত পৰে বা পৰপোষিত পুষ্টিৰ যোগেদি দেহত শক্তি লাভ কৰে। আজি মই তোমালোকক স্বপোষিত পৰিপুষ্টিৰ বিষয়ে ক'বলৈ ধৰিছোঁ যে স্বপোষিত পৰিপুষ্টিত বা স্বপোষীয় পৰিপুষ্টিত উদ্ভিদবিলাকে কিদৰে খাদ্য প্ৰস্তুত কৰে। যে ইয়াত বা মই স্বপোষিত পৰিপুষ্টি বুলিলে কি বুজো এই কথাটো যদি মই কৰোঁ, যে যি ধৰণৰ পুষ্টিত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে তাক স্বপোষীয় পৰিপুষ্টি বুলি কয়। তেতিয়া আমি ডাইৰেক্ট আমি ক'ব পাৰিম যে সেউজীয়া উদ্ভিদবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়, কাৰণ সিহঁতৰ দেহত কি থাকে, ক্ল'ৰ'ফিল বা পত্ৰশৰীৰ থাকে। আৰু ইয়াৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত বায়ুমণ্ডলৰ পৰা শোষণ কৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা শোষণ কৰা পানীৰ মাজত বিক্ৰিয়া ঘটি আহাৰ তৈয়াৰ কৰে। এই আহাৰটোক কাৰ্বহাইড্ৰেট বুলিও ক'ব পাৰোঁ আমি বা গ্লুক'জ বুলিও ক'ব পাৰোঁ। এই প্ৰক্ৰিয়াটোকে কোৱা হয় সালোক সংশ্লেষণ। আৰু ইয়াত এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয়, যে উদ্ভিদে সৃষ্টি কৰা বা প্ৰস্তুত কৰা কাৰ্বহাইড্ৰেট যিখিনি লগে লগে ব্যৱহাৰ নহয় বা সেইখিনিক উদ্ভিদে শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰাখে নিজৰ দেহত, বা ফল হিচাপে তেওঁলোক যিবিলাকৰ ফল হিচাপে ৰাখে, কিছুমানে নিজৰ গা গছত ৰাখি দিয়ে, আৰু সেইবিলাকেই আমি আমাৰবিলাকলৈ পাওঁ, আমি পাওঁ। আমি আম এটা যদি লাগে, সিহঁতে যিবিলাক খাদ্য প্ৰস্তুত কৰিলে তেওঁলোকৰ গছজোপাই খাই যিখিনি বাহিল সেইখিনি ফল হিচাপে আমালৈ থৈ দিছে, গতিকে আমি আকৌ সেই ফলটোকে আনি খাইছোঁ। গতিকে আমি ক'ব পাৰোঁ যে উদ্ভিদে স্বপোষীয় পৰিপুষ্টিৰ দ্বাৰা পুষ্টি লাভ কৰে। এই একে অৱস্থা আমাৰ ক্ষেত্ৰতো হয়। আমি যেতিয়া আহাৰ গ্ৰহণ কৰোঁ, আমি আহাৰ গ্ৰহণৰ পিছত যি শক্তি আমি আহৰণ কৰোঁ, সেই শক্তিখিনি আমাৰ দেহত আমি গ্লাইকোজেন হিচাপে সঞ্চিত কৰি ৰাখোঁ। উদ্ভিদে শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰাখে আৰু আমি গ্লাইকোজেন হিচাপে সঞ্চিত কৰি ৰাখোঁ। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি কৰে, যে কাৰ্বন ডাই অক্সাইড
প্লাছ পানী মানে CO2 প্লাছ H2O কাৰ উপস্থিতিত আমি ক'ব পাৰোঁ যে পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত এই গ্লুক'জ C6H12O6 আৰু অক্সিজেন প্লাছ পানী উৎপন্ন কৰে। এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত আচলতে কি কি ঘটিব পাৰে? যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যদি মই ক'বলৈ যাওঁ যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত পোহৰ 1 নম্বৰতে ঘটিব কি যে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ হয়। পোহৰ শক্তিক আকৌ কৈছো 1 নম্বৰতে কি ঘটিব যে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ হয়। 2 নম্বৰত ঘটিব পাৰে যে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন ঘটে আৰু পানীৰ অণুক হাইড্ৰোজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ হয়। 3 নম্বৰত কি ঘটে কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন হয়। ইয়াত যে অক্সিজেন উৎপন্ন হয় এতিয়া মই আকৌ কৈছো যে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগ হৈ পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত গ্লুক'জ অক্সিজেন আৰু পানী উৎপন্ন হয়। উদ্ভিদে এই যে অক্সিজেন উৎপন্ন হয় ইয়াত এই অক্সিজেনখিনিক বায়ুমণ্ডললৈ এৰি দিয়ে। সেইটো কাৰণে আমি কওঁ যে উদ্ভিদে অক্সিজেন গেছ এৰি দিয়ে। ইয়াত উৎপন্ন হোৱা অক্সিজেনখিনি কিন্তু তেওঁলোকে উশাহ নিশাহৰ বাবে মানে শ্বাস প্ৰশ্বাসত যিখিনি কিন্তু ব্যৱহাৰ হয় সেইখিনি কিন্তু তেওঁলোকে উদ্ভিদে তাৰ পৰাই গ্ৰহণ কৰে। আৰু যদি তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজন হয় তেতিয়া বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰিব পাৰে। কিন্তু বেছিভাগ তেওঁলোকে খাদ্য প্ৰস্তুত কৰোঁতে উৎপন্ন হোৱা সেই অক্সিজেনখিনিকে উশাহ নিশাহৰ বাবে মানে শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। কিন্তু যে খাদ্য প্ৰস্তুতত কাৰ্বন ডাই অক্সাইডৰ যিহেতু প্ৰয়োজন হয় সেই কাৰ্বন ডাই অক্সাইডখিনি পত্ৰৰন্ধ্ৰৰ যোগেদি বায়ুমণ্ডলৰ পৰা শোষণ কৰি লয়। সেইবাবেই কোৱা হয় উদ্ভিদে কাৰ্বন ডাই অক্সাইড শোষণ কৰে। উদ্ভিদে কিন্তু কাৰ্বন ডাই অক্সাইড শ্বাস প্ৰশ্বাসৰ বাবে ব্যৱহাৰ নহয়, শ্বাস প্ৰশ্বাসৰ সময়ত গ্ৰহণ নকৰে, খাদ্য প্ৰস্তুতৰ সময়তহে কিন্তু কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। আৰু পত্ৰৰন্ধ্ৰই বিভিন্ন কাম কৰিবলগীয়া হয়। পত্ৰৰন্ধ্ৰৰ যোগেদি তেতিয়াহ'লে অতিৰিক্ত পানীভাগ দেহৰ পৰা এইবিলাক আমি পিছৰ পৰ্যায়ত মই আকৌ ক'ম। হ'লেও আজি অকণমান তোমালোকক মই জনাই থৈছো যে উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰিব লাগে। তাৰ উপৰি বায়ুমণ্ডললৈ অক্সিজেন ত্যাগ কৰিব লাগে আৰু তাৰ উপৰি আৰু এটা কাম কৰিব লাগে কি যে উদ্ভিদৰ দেহত অতিৰিক্ত পানীভাগ বাষ্প আকাৰে বায়ুমণ্ডললৈ এৰি দিব লাগে। গতিকে এই কামখিনি নিয়ন্ত্ৰণ কৰে পত্ৰৰন্ধ্ৰত থকা ৰক্ষী কোষ দুটাই। এই বিষয়ে তোমালোকক মই সবিশেষ পিছৰ পৰ্যায়ত জনাম। আজি মই ইমানতে সামৰিছোঁ।